হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোকে ভালেই আছে। বন্ধুসকল, আপোনালোকে জানেনে ট্ৰেইন ষ্টেচনত নাইবা ট্ৰেইন গেটত এজন মানুহে এনেকৈ এটা হাতত ৰঙা কাপোৰ, আনটো হাতত সেউজীয়া কাপোৰ লৈ ৰখি থাকে। ইয়াৰ কাৰণটো কি আপোনালোকে গম পায়নে? ইয়াৰ কাৰণটো হৈছে যে ট্ৰেইনটো যিহেতু বহুত ডাঙৰ, গতিকে পাইলটজন যিহেতু আগত থাকে, সেয়ে ট্ৰেইনৰ মাজভাগত নাইবা পিছৰ ছাইডত কি হৈছে, কিবা বিসংগতি হৈছে নেকি, সেইটো কিন্তু পাইলটজনে গম নাপায়। সেইটো গম পাব জাষ্ট ট্ৰেইনৰ বাহিৰত থকা মানুহেহে। গতিকে যদি ট্ৰেইনত কিবা বিসংগতি দেখা পোৱা যায়, তেতিয়াহ'লে এই মানুহজনে ৰঙা কালাৰৰ এই কাপোৰটো দেখুৱাই দিয়ে আৰু লগে লগে ট্ৰেইনখন ৰখোৱা হয়। আনহাতে যদি কোনো ধৰণৰ সমস্যা নাপায়, তেতিয়াহ'লে সেউজীয়া ৰঙৰ এই কাপোৰটো দেখুৱাই দিয়ে আৰু পাইলটে এইটো চাই, নাইবা ট্ৰেইনৰ পিছফালে থকা ব্যক্তিগৰাকীয়েও সেইটো চাই আৰু নিজৰ সেই সেউজীয়া কালাৰৰ কাপোৰটো দেখুৱাই দিয়ে। মূলতঃ এইটো হৈছে ইয়াৰ কাৰণ। ইয়াৰ উপৰিও বন্ধুসকল, ৰেল লাইনত যদি কিবা কাম চলি থাকে নাইবা ৰেল ৰুটটো যদি ক্লিয়াৰ নাথাকে, তেতিয়াহ'লেও এই মানুহগৰাকীয়ে ৰঙা কালাৰৰ সেই কাপোৰটো দেখুৱাই দিয়ে আৰু পাইলটে কিবা অসুবিধা আছে বুলি গম পাই ট্ৰেইনখন ৰখাই দিয়ে। ধন্যবাদ।